বন্ধুসকল মোৰ ইউটিউব চেনেল কেদাস ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি নদীলৈ আহিছোঁ। তো নদীৰ এটা শ্বৰ্ট ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁ বুলি ভাবিলোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। তো আপোনালোকে ধুনীয়া এটা প্ৰকৃতিৰ সৌন্দৰ্য ভিডিঅ' চাই লওক। তো এইটো গানত দিম, মই এইটো কথা নকওঁ। তো আপোনালোকে চাই থাকক। মই ইয়াত আহি ভাবিলোঁ যে মই কি বস্তু দেখুৱাম। তো আপোনালোকক এটা মই বিশেষ বস্তু দেখুৱাবলৈ আহিছোঁ। তো ইয়াত নদীত এটা বিশেষ বস্তু আছে। তো আপোনালোকে চাওক, এইটো চাওক। ইয়াতে শিৱ মন্দিৰ এটা নদীতে স্থাপিত কৰি দিছে। তাৰমানে এইটো শিৱ মন্দিৰৰ বহু শাওণ মাহত মানুহে বহুত পূজা কৰিবলৈ আহে। তো এইটো আপোনালোকে একবাৰ শিৱ মন্দিৰৰ ভিউটো চাই লওক। তো গাইছ, আজি মই গাও ধুই দিয়া মোৰ বন্ধুসকলে আজি গাও ধুই আছে। তো আপোনালোকে চাওক, এয়া দেখিছে ৰাজ আছে, জাইপ মাৰিছে। তো ইহঁতে থিয়া দি চাই আছে। আৰু মই আজি গাও নুধো, কাৰণ সদায় সদায় ৰ'দত নদীত গাও ধুলে বেয়া হয় ন। তো বন্ধুসকল, মোৰ ভিডিঅ'টো ইয়াৰ পৰা এণ্ড কৰি দিওঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যদি অকণমান কিবা বেয়া হৈছে, তো মই নতুনকৈ চেনেলটো খুলিছোঁ, সেইবাবে কিবা এটা বেয়া হ'ব পাৰে। তো মোক ক্ষমা কৰি দিয়ে যেন।